নমস্কাৰ বন্ধুসকল, মই গোবিন্দ গোহাঁই আছাম ইনফো হাব ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ প্ৰশ্ন হ'ল, আমাৰ শৰীৰটো বহুত সময়ত কঁপনি উঠা দেখা যায়। শৰীৰৰ বহুতো অংগবিলাক কঁপা দেখা যায়, আৰু আজি তাৰে সমাধান কৰিম শৰীৰৰ কোন কোন অংগ কঁপিলে কি কি ফল হয়। বন্ধুসকল, প্ৰথমে আহোঁ, সোঁ চকু কঁপিলে বন্ধুৰ লগত দেখা হয়। সোঁ চকুৰ তলৰ ভাগ কঁপিলে শৰীৰত কোনো ৰোগ হ'ব পাৰে। বাওঁ চকু কঁপিলে অৰ্থহানি, কাজিয়া, ৰাজভয় হয়। বাওঁ চকুৰ ওপৰ ভাগ কঁপিলে টকা পইচা আহে। দুয়ো চকু একেলগে কঁপিলে দেহৰ অন্তৰ্ভাগৰ ৰোগ হয়। নাক কঁপিলে ৰোগ নাইবা মৃত্যুৰ খবৰ পাব পাৰে। ওঠ কঁপিলে দুখ বেদনাৰ সম্ভাৱনা থাকে। জিভা আৰু তালু কঁপিলে কিবা বস্তু পোৱাৰ যোগ থাকে। সোঁ কাণ কঁপিলে বিদ্যা লাভ, আত্মীয়তা আৰু স্ত্ৰী লাভ হয়। বাওঁ কাণ কঁপিলে শিৰচ্ছেদৰ আশংকা থাকে। দুয়োখন কাণ একেলগে যদি কঁপে তেনেহ'লে অৰ্থ লাভৰ যোগ আহে। সোঁ কান্ধ কঁপিলে সোণৰ বস্তু পায়, আৰু যদি বাওঁ কান্ধ কঁপে তেনেহ'লে অৰ্থ লাভ হয়, অৰ্থাৎ টকা পইচা লাভ হয়। দুয়ো কান্ধ একেলগে যদি কঁপে তেনেহ'লে শিৰচ্ছেদ হোৱাৰ আশংকা থাকে। সোঁ হাত কঁপিলে বল শক্তি বৃদ্ধি হ'ব পাৰে, অৰ্থাৎ শৰীৰৰ শক্তি বৰ্ধন হয়। আৰু যদি বাওঁ হাত কঁপে তেনেহ'লে কাজিয়া হোৱাৰ আশংকা থাকে। যদি সোঁ ভৰি কঁপে তেনেহ'লে প্ৰবাসী হোৱাৰ সম্ভাৱনা থাকে, আৰু বাওঁ ভৰি যদি কঁপে তেনেহ'লে সুখ লাভ হয়। আৰু যদি পেট কঁপে তেনেহ'লে পুত্ৰ লাভ হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ বন্ধু, ইয়াৰ পিছৰ ভিডিঅ'টিত পুনৰ লগ পাম। ধন্যবাদ।